নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লতাশ্ৰী এণ্টাৰটেইনমেণ্টলৈ। আমি এতিয়া গৈছোঁ আমাৰ বিহুৰ ভোজৰ বজাৰ কৰিবলৈ। আপোনালোকক দেখাই যাম আৰু মানে অকণমানকৈ। অনেশা মহন্ত ভন মহন্তক বিচাৰি ফুৰা হৈছে। মানে এইবোৰ চোলা তোলা ধান্দা মাৰি আছিলোঁ, এতিয়া সেই দোকানৰ ফালে গৈছোঁ নহয়। এতিয়া মানে 500 ৰুপিজ এনেই মানে জাষ্ট মানে কিবা এটা কামত খৰচ কৰিবা বুলি আমাক প্ৰথম মানে দিছে আৰু চাহ খাবলৈ হ'লেও কিবা এটা কাম হ'লেও সেইটো মানে বহুত ধন্যবাদ। সেইটো মানে বহুত বহুত আশীৰ্বাদ টাইপ আছিলে। বাদাম খাবলৈ আহিলোঁ মোহন দাদা, কিবা এটা কৈ দিয়া আকৌ। কি ক'ম, কিবা এটা কোৱা। এমাহ আমি বিহু কৰিলোঁ। বিহুৰ পিছত এতিয়া আমি প্ৰীতি ভোজ খাবলৈ গৈছোঁ আৰু দুজনীমান ছোৱালী নাই আৰু মিছ কৰিছোঁ সিহঁতক। আৰু এতিয়া বজাৰ কৰিবলৈ আহিছিলোঁ, এই অকলীয়াকৈ অথনিৰ পৰা কৰি আছিলে, আমি সহযোগ কৰি দিছোঁ আৰু এতিয়া এতিয়া আমি ৰুমৰ ফালে গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই। ক'তা হেৰি নাই ইয়াত, য'ত তিয়ঁহো আছে গাজৰ আছে ইয়াতে লওঁ। গাজৰ কেনেকৈ তেনেহ'লে বৰ দামচোন, বহুত দামচোন। আমি এটা কাম কৰোঁ, বেছি নিনো, আধা কেজি চব মিলাই গাজৰ আধা কেজি লাগিব। গাজৰ আধা কেজি, তিয়ঁহ কওকচোন কিমান হ'ব চাওঁ, কেইটা উঠিব। গাজৰ লাগে আমাক, তিয়ঁহ লাগে, নেমু লাগে। নেমু আছেনে? বাহন লৈছোঁ দেই, মানে বিহু খানা হয় নি? থেংক ইউ। নেমু লিলিয়া, নেমু, গাজৰ, তিয়ঁহ, বন্ধাকবি এটা ফিকে দিছে দাদাজনে। আগলৈ যাওঁ, আমাৰ বজাৰ কৰি হৈ গ'ল। বিহু মানে শাক পাচলি আধা আধি আমি দুজনীয়ে কৈছোঁ, মাছ মাংসবিলাক ভনবা আৰু আমাৰ অন্নিশা বাই কৰিছোঁ। ৰিফাইন কেইলিটাৰ লৈছোঁ? হ'ব আধা লিটাৰ। বেলেগ বেলেগ খাব লাগিব আমি। এইফালে আমাৰ শিৱদৌল কৃষ্ণ প্ৰভু মই ওম নমঃ শিৱায়। এনেকৈ বেক চাইডে গাহৰি দিলে হৈ যাব। কেনেকুৱা হ'ব বলক। আইঅ কৃষ্ণ, উঠি ল'লোঁ। এইডোখৰ মানে আমি আহি পাই গ'লোহি বজাৰ কৰি আমাৰ প্ৰেক্টিছৰ জেগাত, মানে যিটো ৰুমত আমি প্ৰেক্টিছ কৰিছিলোঁ, থাকি লৈছিলোঁ, পাই গ'লোহি তাত। বৰ অকণমানিকৈ খুলি থৈছোঁ, শকত মানুহৰ দিগদাৰ হয় অকণমান। কিয় আহি পালোহি আৰু। কি হ'ল? এতিয়া বগা বগা লাগিছোঁ ইয়াত, বহুত বগাব লাগিব। বগাই আছোঁ গৈ পিনি আৰু বেলেগ বেলেগকৈ চবকে দেখাই দিমগৈ। এইবাৰ কি কৰিছে আৰে অনুভৱ আলু, অনুভৱ চাউল আৰু অনুভৱ বাচন। অনুভৱ মোক চকুত পানী সোমাই দিছে। বেলেগ খামগৈ। সেইবা দে বহুত ডাঙৰকৈ কষ্ট কৰি দিছোঁ এই হাতৰ বস্তুটো। এইয়া আমাৰ চুনু এইটো জুতিকা কাপোৰযোৰ আকৌ এইটো এজনী সেইজনী কি হ'ল? বেছ পাতিছা নি মোক কণ্ডিশ্যনটো আজি বুজি নোপোৱা নহয় তুমি।
ভিডিঅ' কৰিছোঁ ভিডিঅ' বৰ ধুনীয়া লাগিছে মোৰ চুলিখিনি খালি বেণ্ড থোৱাৰ কাৰণে বেয়া লাগিছে দেই আপোনালোকে মাংস ধুই মেলি আহিছোঁ এয়া এইবোৰ কামিয়াল মানুহ ভিডিঅ' কৰি এই যে বৰ মৰম লাগিছিল হয় নেকি হয় এগৰাকী আমাৰ নতুনকৈ চাকৰি পাইছে টেটত মাষ্টৰণী বাইদেউ আজি প্ৰথম জইন কৰিছে ক্লাছ কেনেকুৱা মজা লাগিলে বহুত ভাল লাগিলে ল'ৰা-ছোৱালীখিনি ভাল লাগিছে বহুত ল'ৰা ছোৱালী আছে বহুত মৰম লাগিলে এয়া আমাৰ মাষ্টৰণী বাইদেউ হৈ গ'ল ধুলীয়া ককাই দিওঁ আমাৰ গায়িকা চিত্ৰালী বাইদেউ এফালে তেওঁ ভগ্নী বেগ মোনাচনা লৈ আহিছোঁ পিকনিকি পাৰ্টি নি বাৰু যোৱা আহা ব'লা আমি যাওঁ এতিয়া কেৰাহী এইখন দেখাব বঢ়িয়া এইখন আমাৰখন নহয় আমাৰ কাজিয়া হৈছিলে এইখন নহয় ব'লা কিন্তু ওজনটো বৰ ধুনীয়া ভাল আমাৰ ঘৰত এই বৰষুণ চলে বখলিয়ে পেলাবচোন ভাল পোৱা বস্তুটো আগতে বনাই আৰু মানে মানুহে আৰু তুমি কাটি থাকা দিওঁ মইনা মইনা কৰি চল্টা ফিটা দোকান দোকান খোল নিজে এইটো সংগীতাই নাই পোৱা চুনুৱে নাই পোৱা তাই বটলত খাই আছে সংগীতা দোকান আহিছোঁ কাকাক লাগে দোকান আহিছোঁ চিঙ দোকান আহিছোঁ দোকান গোসাঁই দোকান তোমাৰ কাৰণে ফিকিব ভণ্টি এতিয়া কি বনোৱা হৈছে পনীৰ আলু পনীৰ আৰু এইফালে বতৰ কি ধুনীয়া ধুনীয়া কাম মোক টেষ্ট কৰিবলৈহে দিয়ে আৰু দেই পনীৰ খাম গেছৰ ষ্টভটোৰ কি অৱস্থা দেখিছে এয়াই দেখিছে সেই অকণমানিৰ কাৰণে আমি গ্ৰেভিও এক্সট্ৰা মাংস ইমানকৈ নলৰাবি তেনেকৈ নলৰাবি এয়া ভনীয়েক এয়া বায়েক
এইফালে আমাৰ ভেলভেলি বেলেগ চালাড বনাইছে। আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল লগ, কাঁহী বাতি নুধুৱে ভাগিব বুলি হাতৰ নখ। শুভ পলা মাস্কটো খুলি দে। বেমাৰী আই আহি পাই গ'লি আমাৰ মতা ধুলীয়া। এইবোৰ মাংস চু আহিছোঁ, মাংস চু। এইটো কি হয়? মাছটো মানে মাংসই হয়। এখন কেৰাহী যিহেতু মানে গেছৰ কম কমকৈ জ্বলিছে, সেইটো কাৰণে আমি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মালটো লৰাই আছোঁ মই। মালটো ইয়াৰ পৰা দেখা পাইছে আপোনালোকে ভিতৰৰ পৰিৱেশ। আৰু এইটো এটা বান্দৰ মলোৱা দিছোঁ। এফালে নকওঁ আৰু আজি আমি গৈ আছোঁ আমাৰ বিহু উৰুৱাবলৈ। তাৰপিছত আমি এফালে গৈ আছোঁ, সেইটো আপোনাৰ সকলো কাৰণে ছাৰপ্ৰাইজ হয় নে কি কৈছোনো? সেইটো গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া গম পাব আমি ক'ত গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, আৰু আমি তাত গৈ কি কৰিম। গৈ মানুহ আহিছে নিব। এইফালে মা আহি আছে, মিঠাইটো লৈ লওঁ আৰু। গুড়ৰ ৰসগোল্লা বহুত জেগাত বিচাৰিলোঁ, কিন্তু গুড়ৰ ৰসগোল্লাটো পোৱা নাই। অভাৱ গুড়ৰ ৰসগোল্লা অভাৱ নাই। কি নাই? গুড়ৰ ৰসগোল্লা নাই। কি কৰিবি এতিয়া? বগাকৈ লৈ ল'ম আৰু। এতিয়া আমি গৈ আছোঁ জয়সাগৰলৈ। জয়সাগৰ এটা সকলো কাৰণে ছাৰপ্ৰাইজ আছে আমাৰ মানে বিহু টীমটোৰ ফালৰ পৰা। আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, তেতিয়া আপোনালোকে গম পাব। মহন্ত দা আহি পালেহি। এয়া মহন্ত দা। আমি আহি পাই গ'লি আমাৰ ছাৰপ্ৰাইজত। ধন আজি চাওমিনখন দিলোঁ। এজনী শুভলক্ষী আৰু ইজনী গ'ল গ'ল সিজনী আশ্ৰম আহিছোঁ। কৈ দিয়া মনৰ ভাৱ কৈ। মনৰ ভাৱ মানে বহুত ভাল লাগিছে। এমাহ বিহু গালোঁ, আজি বয়োজ্যেষ্ঠসকলক অকণমান সন্মান দিবলৈ আহিছোঁ। ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। কিবা কবি? এয়া বহুত ভাল লাগিছে, দেখিয়ে মনটো ভাল লাগিছে। প্ৰথম সোমায়ে ভাল ছাৰপ্ৰাইজটো কৰি দিয়া হ'ল আচলতে। এয়া আমি বৃদ্ধাশ্ৰমত আহি পাইছোঁহি। বাকী মই দেখাই আছোঁ। কৈ আছিলে, আমি কালি গম পাই গ'লোঁ কথাটো। আজি এয়া বয়োজ্যেষ্ঠ আশ্ৰম। কৃষ্ণ আইসকলক অপাই কিবা ভাল লাগিব। মহন্ত দা মনটো বহুত ভাল লাগিছে। এয়া ককা ভাল আপোনাৰ ভাল? নমস্কাৰ দেই ককা। আহিলে এয়া আমাৰ শৰ্মিষ্ঠা আইতা। আৰু এয়াই ছাৰপ্ৰাইজ হৈছে এইটোৱে। এইটো দেখাই আছোঁ আপোনালোকক। আহি পাই ফিলিংছ কেনেকুৱা? ভাল বহুত ধুনীয়া হৈছে। বিহু নাচিব লাগিব আপোনালোকে।
নাচিব লাগিব আপুনি নাচিব নাই নাচিব নাই অ' আইতা কি কৰিছে হয় আমি ভিতৰলৈকে আহিছোঁ আপোনালোকৰ ওচৰলৈকে বয়োজ্যেষ্ঠ আশ্ৰমত আৰু আপোনালোক সকলো আহিব পাৰে ইয়াত আইতা ককাহঁতৰ ওচৰলৈ আৰু এয়া মোৰ ওচৰত আইতা এগৰাকী আছে সঁচাকৈ বেলেগ ধুনীয়া আইতাগৰাকী সঁচা আপুনি চাগে জীয়ৰীতে বৰ ধুনীয়া আছিলে দেই আপোনাৰ ঘৰ ক'ত ডিব্ৰুগড় কিমান বছৰ হ'ল ইয়াত থকা ইয়াত থকাই ছমাহ আছে দাদা মোহন দাদা সেইযোৰে ভাল হ'ব মই মেখেলা চাদৰ পিন্ধিম বুলি ভাবিছিলোঁ কিন্তু বতৰ বিঘিনি আমাক যিহেতু অকণমান ৰাস্তাটো বেয়া যিহেতু তেওঁ বহুত দূৰৰ পৰা স্কুটি চলাইও আহে পৰা চান্স থাকিবও পাৰেতো ইফালে আঁঠু দুপো পাই আছে সেইকাৰণে হ'ব মই পিন্ধি আহিছোঁ নহয় ঠিকে আছে ওচৰলৈ আহা উল্টা হৈছে এইফালে যোৱা বান্ধি দিয়া ওপৰত Oh,
Mía ano ka? উদ্দেশ্যটো কৈ লৈছো দেই আমাৰ মানে কথাটো কি হ'ল আমি ছোৱালী 20 জনী লগ লাগি ৰংপুৰ সমন্বয় ছোৱালী হুঁচৰি দল বুলি এটা দল খুলি পেলাই প্ৰেক্টিচ মাত্ৰ 3 দিন 3 দিনৰ আখৰাত আমি ওলালো ৰাইজৰ মাজলৈ মাত্ৰ 2টা অনুষ্ঠান কৰিম বুলি ওলাইছিলো কিন্তু ইমানেই মৰম দিলে সকলোৱে আমি প্ৰায় 50টা অনুষ্ঠান কৰিবলৈ সক্ষম হলো আমাৰ যিহেতু প্ৰথম বছৰ খুব এটা কম দিনৰ ভিতৰত আমি এটা ভাল অনুষ্ঠান কৰিলো বুলি মানে আমি সফল হলো বুলি আমি ভাবিছো কিন্তু আমাৰ শিকিবলগীয়াও বহুত আছে বহুতখিনি কৰিবলগীয়াও আছে চাওঁ আমি লগ লাগি ভৱিষ্যতলৈও কিবা কিবি অনুষ্ঠান কৰি থাকিম বুলি ভাবিছো অকল হুঁচৰিয়ে নহয় ৰাইজৰ কাৰণেও যদি আমি খিনিয়ে পাৰো কিবা কিবি কৰি যাম আৰু এতিয়া মানে এনেকেই এই বছৰটো প্ৰথম বছৰ হিচাপে আমি যিমানখিনি সফলতা পালো ভৱিষ্যতলৈও যাতে এনেকেই থাকে আমাৰ গ্ৰুপটো যাতে আৰু অকণমান ধুনীয়াকৈ ঢোল বজাবলৈ শিকিব পাৰে হয়নে আৰু শৰ্মিষ্ঠা যাতে আৰু অকণমান নাচিব পাৰে শৰ্মিষ্ঠাই অহা বছৰকে আকৌ ঢোল বজাবলৈ পাওঁ ঢোল বজাবলৈ পাওঁ পেপা বজাব পাৰে সিহঁতি আৰু অকণমান ধুনীয়াকৈ গান গাওক আইতাহঁতক খুৱাই দিম দেই অকণমান সেইখিনি তোমালোকে খাই দিয়া সেইখিনি তোমালোকে নিয়া ইয়াত নিদিবা আৰু ইয়াত আইতাহঁতৰ বেলেগকৈ দিয়া আইতাহঁতক চবকে বেলেগ বেলেগকৈ দিম দি দিয়া চাহৰ লগতে আৰু দাদাহঁত কোন আছে বাহিৰত দিলো দাদা আমাৰ ঢুলীয়া আকৌ ইমান ঢোল বজালে নিদিয়ে আমাৰ ঢুলীয়া সঁচাকৈ আজি মনটো খুব ভাল লাগিছে দুখো লাগিছে আইতা ককাসকলৰ নিজৰ ল'ৰা ছোৱালী থকাৰ পাছতো কিছু লোকৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ইয়াত অকলে থৈ যাব পাৰে নহয় জানো আমিতো মা দেউতা নহ'লে এৰাতিও বেলেগত থাকিব নোৱাৰোঁ আৰু হয় কিছুমানৰ কোনো নাই যিহেতু ইয়াতে আছেহি এনেকৈ আচলতে বহুত দেখা পোৱা যায় কিন্তু মোৰ প্ৰথম অভিজ্ঞতা আজি দুখ লাগিছে কিন্তু খুব ভাল লাগিছে আমি আইতা ককাসকলৰ ওচৰত আহিছোঁ আৰু আচলতে আমি আমাৰ শিৱসাগৰ জিলাৰ ৰংপুৰ সমন্বয় ছোৱালী হুঁচৰি দলৰ টীমটোৰ হৈ গোটেই দলটোৰ হৈ আমি আজি আহিছোঁ ইয়াত আমাৰ বিহু যিহেতু কালি সামৰণি মাৰি ভাবিলোঁ আমি যি 2-1 পাইছোঁ তাৰে অকণমান অংশ যদি আমি আইতা ককাহঁতৰ লগতে মিলি তেওঁলোকলৈ কিবা এটা আগবঢ়াব পাৰোঁ তেওঁলোকৰ লগত এটা দিন কটাব পাৰোঁ সেইটো বুলিয়ে ভাবি আমি আচলতে আহিছোঁ খুব বেছি নহয় যিমানখিনি পাৰোঁ যিমানখিনি আমাৰ সামৰ্থ্য সেইখিনিক লৈ আহিছোঁ আৰু কিছুমান অসুবিধাৰ বাবে গোটেই টীমটোৰ ছোৱালীখিনি আহিব পৰা নাই যিহেতু বহুত দূৰৰ ছোৱালীও আছে তেওঁলোক ঘৰলৈ গৈছেগৈ 2-এজনী অলপ গাটো ঠিক নাই সেইকাৰণে আমি যিকেইজনী পাৰিছোঁ মিলি জুলি আহিছোঁ